নমস্কাৰ ছাৰবিদসকল, ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে 6-7টা ভাল খবৰ পাবলৈ গৈ আছে, য'ত সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগতে মাননীয় মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকৰ এক এলানি বৈঠক অনুষ্ঠিত হৈ যায়। আৰু এই বৈঠকতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰমোশ্যন, টাইম স্কেল, আপোনাৰ মাষ্টাৰ ৰোল, লগতে কেজুৱেল কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি, চাকৰি নিয়মীয়াকৰণৰ লগতে পুৰণা পেঞ্চন আঁচনিৰ লগতে আন ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যিসকল কৰ্মচাৰীয়ে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলো তথ্য পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেয়েহে আমি প্ৰথম খবৰটো আপোনালোকক দিবলৈ ওলাইছোঁ আৰু ইয়াৰ পিছত আপোনালোকে আকৌ 6-7টা ভাল খবৰ পাবলৈ সক্ষম হ'ব। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। এয়া চাওক, প্ৰথম খবৰটো হ'ল ছাৰবিদসকল, এয়া চাব, আমি আপোনালোকক দেখুৱাইছোঁ, যিটো হ'ব আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্সেছ এণ্ড পেঞ্চন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এক শেহতীয়া জাননী যোৱা 29/7/2024 তাৰিখৰ, আৰু এয়া আপোনাৰ অফিচিয়েল মেমৰেণ্ডাম। আৰু এই মেমৰেণ্ডামৰ ভিত্তিত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আপোনাৰ বিশেষকৈ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ ল'ৰা ছোৱালী যদিহে বেমাৰত ভুগিছিল তেনেস্থলত তেওঁলোকে 3 বাৰৰ কাৰণে ছুটি লাভ কৰিছিল। কিন্তু এই আপোনাৰ চাইল্ড কেয়াৰ লিভৰ সেয়া আপোনাৰ সংশোধন কৰা হৈছে আৰু এতিয়াৰ পৰা মহিলা কৰ্মচাৰীসকলৰ লগতে একক পুৰুষ কৰ্মচাৰীসকলে তেওঁলোকে ইয়াৰ আগত যি 3 বাৰ আপোনাৰ যি তেওঁলোকে চাইল্ড কেয়াৰ লিভ লাভ কৰিছিল তাৰ পৰিৱৰ্তে আপোনাৰ মেক্সিমাম আকৌ 3 বাৰ তেওঁলোকে আপোনাৰ টোটাল 6 বাৰ তেওঁলোকে চাইল্ড কেয়াৰ লিভ ল'ব পাৰিব। এতিয়া আমি আপোনালোকক 2 নম্বৰ শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল যোৱাকালি 31 ডিচেম্বৰৰ কেবিনেট বৈঠক, আৰু এই বৈঠক মতে ৰাজ্যিক কৰ্মচাৰীৰ কল্যাণ হয় ছাৰবিদসকল। এই ক্ষেত্ৰত ৰাজ্যিক কৰ্মচাৰীৰ কল্যাণত লিখা আছে যে পুৰণি পেঞ্চন আঁচনিৰ অধীনত অন্তৰ্ভুক্ত ৰাজ্যিক কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা সুৰক্ষিত কৰিবলৈ কেবিনেটে সাধাৰণ ভৱিষ্য নিধি অসম সেৱা বিধি 1937 বিধি 10ৰ খৰ মুখ্য নিয়মাৱলীৰ সংশোধনৰ সিদ্ধান্তত অনুমোদন জনাইছে। আৰু এই সিদ্ধান্তই এতিয়াৰ পৰা অৱসৰপ্ৰাপ্ত আপোনাৰ পেঞ্চনাৰসকলৰ লগতে অৱসৰৰ পাছত কৰ্মচাৰীসকলে তেওঁলোকে সন্মুখীন হোৱা কষ্ট হ্ৰাস কৰিব, আৰু লগতে তেওঁলোকে সেৱাৰ সময়তো তাৰমানে আপোনালোকে চাকৰিৰ কাৰ্যকালত জৰুৰীকালীন প্ৰয়োজনীয়তাৰ বাবে আপোনালোকে মুঠ জমা হোৱা পৰিমাণৰ পৰা অগ্ৰিম লোৱাৰ ব্যৱস্থাৰে সহায় কৰিব। তাৰমানে আপোনালোকৰ যি GPF আছে, GPFৰ পৰা যদিহে আপোনালোকক তৎকালীন ধন সংগ্ৰহ কৰিবলগীয়া হয়, কিবা ঘৰ নিৰ্মাণৰ নামত, ল'ৰা ছোৱালী পঢ়োৱাৰ নামত নাইবা বেমাৰ আজাৰৰ নামত যদিহে আপোনালোকৰ টকা পইচাৰ প্ৰয়োজন হয়, তেনেস্থলত আপোনালোকে GPFৰ পৰা আপোনালোকে টকা উলিয়াব পাৰিব, আৰু এই টকা আপোনাৰ খুব ক্ষীপ্ৰভাৱে উলিয়াব পাৰিব। এয়া লেন্থি প্ৰচেছ নহ'ব। আৰু এই ক্ষেত্ৰত এয়া OPSৰ কাৰণে ভাল খবৰ। তেনেস্থলত NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে সুখবৰ যে তেওঁলোকে এতিয়ালৈকে চাকৰি অৱস্থাত যিমান টকা জমা ৰাখিছে তাৰ পৰা তেওঁলোকে 25% টকা আপোনালোকে বেমাৰ আজাৰ, ঘৰ নিৰ্মাণ, বিয়া বাৰু নাইবা ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ নামত আপোনালোকে উলিয়াব পাৰিব। ছাৰবিদসকল, আপোনালোকৰ ট্ৰেন্সফাৰ সম্পৰ্কীয়, বদলি সম্পৰ্কীয় এক শেহতীয়া খবৰ এয়া চাব। সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা এক শেহতীয়া খবৰ, আৰু এতিয়াৰ পৰা SSৰ অধীনত আপোনাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰ অৰ্ডাৰ, য'ত 974জন SSA কণ্ট্ৰেকচুৱেল টিচাৰ আৰু ষ্টেট পুল টিচাৰৰ তেওঁলোকৰ ট্ৰেন্সফাৰ সেয়া কৰা হৈছে, আৰু যাতে তেওঁলোকে সময়ে থকাৰ আগতে তেওঁলোকে যাতে নিজ নিজ বিদ্যালয়ত যোগদান কৰে। আৰু এয়া আপোনাৰ ট্ৰেন্সফাৰ সম্পৰ্কীয় এক শেহতীয়া খবৰ জনালোঁ, য'ত সমগ্ৰ শিক্ষাৰ অধীনত কৰ্মচাৰীসকলৰ আপোনাৰ বদলি কৰা হৈছে। এইখিনিতে আন এক শেহতীয়া খবৰ, যোৱা কেইদিনমান আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ মাজত হোৱা বৈঠকত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, আৰু সেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত মৰ্মে আপোনাৰ যিসকল চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে 2025
পাছৰ পিছত তেওঁলোকে চাকৰিত যোগদান কৰিছে, কিন্তু তেওঁলোকৰ চাকৰিৰ যি এডভাৰটাইজমেণ্ট সেয়া আপোনাৰ 2004 আছিল। মানে OPSৰ সময়ত তেওঁলোকৰ এডভাৰটাইজমেণ্ট আছিলে, আৰু কিন্তু তেওঁলোকে আপোনাৰ চাকৰি জইন কৰাতে পলম হোৱাত তেওঁলোকে NPSৰ অধীনত হৈছিলেগৈ। সেয়েহে যিহেতু তেওঁলোকৰ এডভাৰটাইজমেণ্ট OPSৰ সময়ৰ, তেনেস্থলত সেইসকল চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে পুৰণা পেঞ্চন আঁচনিৰ সুবিধা লাভ কৰিব বুলি ইয়াৰে জনা গৈছে। আৰু 2 নম্বৰ শেহতীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া হ'ল সদৌ অসম চৰকাৰী কৰ্মচাৰীসকলৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যি বৈঠক হৈছিল, সেই বৈঠকৰ ভিত্তিত ৰাজ্য চৰকাৰৰ অধীনৰ 2 লাখতকৈ অধিক শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকে যি 10 দিনৰ আনলিভ লাভ কৰে, সেয়া আপোনাৰ অচিৰেই 30 দিন কৰা হ'ব। আৰু এই সম্বন্ধে আপোনাৰ শিক্ষা বিভাগৰ তত্ত্বাৱধানত আপোনাৰ কমিটি গঠন কৰি দিয়া হৈছে, আৰু সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত শিক্ষক কৰ্মচাৰীসকলৰ তেওঁলোকৰ 30 দিনৰ আৰ্জিত ছুটি অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব। আন এক শেহতীয়া খবৰ হ'ল, সেয়া আপোনালোকে 3 নম্বৰটো চাব, য'ত লিখা আছে যে এতিয়াৰ পৰা আপোনাৰ কণ্ট্ৰাকচুৱেল কৰ্মচাৰীসকলৰ লগতে আপোনাৰ কেজুৱেল এমপ্লয়ীসকলৰ লগতে মাষ্টাৰ ৰোল এমপ্লয়ীসকলক তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হ'ব, আৰু তেওঁলোকৰ দৰমহা বৃদ্ধি কৰি যাতে NPSৰ অধীনত তেওঁলোকক অন্তৰ্ভুক্ত কৰিব পৰা যায়। আৰু সেইভাৱে এতিয়াৰ পৰা মাষ্টাৰ ৰোল এমপ্লয়ী, আনহাতে কেজুৱেল এমপ্লয়ীসকলক তেওঁলোকৰ পে স্কেল বঢ়াই দি হ'লেও তেওঁলোকক NPSৰ অধীনত কৰা হ'ব বুলি আজিৰ এই বৈঠকৰ শেহতীয়া সিদ্ধান্তত জানিব পৰা গৈছে। আনহাতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বৈঠকত আন এক শেহতীয়া সিদ্ধান্ত লোৱা হৈছে, আৰু সেই সিদ্ধান্তৰ ভিত্তিত এতিয়াৰ পৰা আপোনাৰ একে ৰেংকৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে এতিয়াৰ পৰা একে দৰমহা পাবলৈ সক্ষম হ'ব। আৰু এই ক্ষেত্ৰত লিখা আছে, চাব, দ্য গভৰ্ণমেণ্ট অফ Assam will follow one pay for same or similar work policy। তাৰমানে যদিহে আপোনালোকে একে ধৰণৰ একে কাম কৰে, তেনেহ'লে আপোনালোকে একে ধৰণৰ মাননি পাবলৈ সক্ষম হ'ব। All those who are engaged in same kind of job shall be provided with equal pay remuneration। তাৰমানে আপোনালোকে যদি একে ধৰণৰ চাকৰি কৰি আছে, তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকৰ স্কেল বেলেগ নহ'ব, আপোনালোকে একে ধৰণৰ একে কামৰ একে ধৰণৰ দৰমহা পাবলৈ সক্ষম হ'ব বুলি এই বৈঠকযোগে জনা গৈছে। আনহাতে আপোনালোকে 7 নম্বৰ পইণ্টটো চাব, সেই পইণ্টত লিখা আছে যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা আপোনাৰ এক শেহতীয়া দাবী তুলি ধৰিছে, যাতে এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে যাতে সময়মতে যাতে টাইম স্কেল আৰু প্ৰমোশ্যন পাবলৈ সক্ষম হয়। কিয়নো বহুতো শিক্ষক নাইবা আন চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে প্ৰমোশ্যন পাবলগীয়া হয়, কিন্তু তেওঁলোকৰ প্ৰমোশ্যন পলম হৈ থাকে। আনহাতে যিসকল চৰকাৰী কৰ্মচাৰীসকলে প্ৰমোশ্যন নাপায়, তেওঁলোকে টাইম স্কেল লাভ কৰে, সেয়াও সঠিক সময়ত লাভ নকৰে। এই ক্ষেত্ৰত সঠিক সময়ত টাইম স্কেল আৰু প্ৰমোশ্যন দিবলৈ ইয়াৰে অনুৰোধ জনাইছে। সেয়েহে চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতকৈ আগত পাবলৈ আপডেট থাকিবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ। জয় অসম।